একদম ৰাতিপুৱাই ৰেডি হৈছোঁ একদম মেখেলা চাদৰ পিন্ধি চকু খুলি আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৰে ভাল মোৰটো ভালে আৰু সদায় নিচিনাকৈ একদম মজা গাইছ আজিৰ ভিডিঅ'টোত পুনৰবাৰ স্বাগতম জনাইছোঁ ৱেলকাম বেক টু মাই ইউটিউব চেনেল আজিৰ ব্লগটো শেষলৈ চাই থাকিব বহুত স্পেচিয়েল হ'বলৈ গৈ আছে গতিকে লগ পাই আছোঁ পিছত এনে লেট হৈছে চ' শ্বৰ্টকাট ৰাস্তা দি আহিলোঁ আমি কৃষ্ণ কৃষ্ণ কিয় ক'ত যাই আছোঁ এইটো কৈ দিয়ে নামঘৰলৈ যাই আছোঁ আমাৰ মানে ভাদৰমহীয়া আমাৰ ধৰ্ম অনুষ্ঠান গোটেই মাহখনেই হৈ যাব নাম প্ৰসংগ আমি ৰাতিপুৱাই তালৈ যাওঁ ৰাতিপুৱাই যাব লাগে একদম এতিয়া ঠাণ্ডা দিনৰ অলপমান ভাৱটো আহিছে যিহেতু একদম কুঁৱলী পৰা নিচিনাকণ হৈ আছে বহুত ৰাতিপুৱা আহিছোঁ আৰু কেইটা বজাত উঠিছোঁ আমি 4টা মানতে উঠিছোঁ ন 4টাত চকুটো একদম খোলে নাখাইছিল এনেকুৱা হয় কিমান কষ্ট কৰি উঠিছোঁ ভগৱানৰ ভক্তিত উপায় নাই আৰু মইতো সদায় যাব নোৱাৰিম মানে ঘৰত বেছি মানুহ নাই নহয় চ' মা গ'লে মানে মই থাকিবলগীয়া হয় আৰু ঘৰতে চ' উপায় নাই আপোনালোককো দেখুৱাম বুলি ভাবিলোঁ সেইবাবে ময়ো আজি আহিলোঁ গতিকে আৰু তাত ৰাজহুৱা অনুষ্ঠান যিহেতু যিমানখিনি পাৰোঁ আপোনালোকক দেখুৱাম চেষ্টা কৰিম অকণমান বেয়াও লাগে এনেকৈ ভিডিঅ' কৰি থাকিব কিন্তু যিমান পাৰোঁ আপোনালোকৰ কাৰণে মই ভিডিঅ'টো কৰিম ঠিক আছে আপোনালোকে চাই থাকক এতিয়াহে অকণমান ভাল লাগিল সেইখিনিত মানে পূৰা আমি শ্বৰ্টকাট ৰাস্তাৰে আহিছোঁতো ভিতৰুৱা ৰাস্তা এইটো পূৰা গছ গছনিৰে ভৰা চাৰিওফালে একদম ভয়ে লাগে ইমান চাওক পূৰা সেউজীয়া 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 সেই তাৰলৈকে ইমান ধুনীয়া লাগিছে ৰাতিপুৱাই এনে আহিব লাগে একচুৱেলি আহাই নহয় ৰাতিপুৱা উঠিয়ে ভাত চাহ এইবিলাক কৰোঁতে যায় আৰু চাফ চাফাই কাম সেইখিনি ভালদৰে পিছত দেখুৱাম ঠিক আছে এতিয়া গৈ থাকোঁ পিছত লগ পাই আছোঁ আপোনালোকক ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক হেই গাইছ আমি আহি পালোঁ এইটো মেইন মানে নামঘৰলৈ যোৱা ৰাস্তাটো আৰু আমি ইপিনে লেফ্ট ছাইডে ঘূৰিলোঁ আৰু ইপিনে চিধে গ'লে আমি নামঘৰটো পাম গতিকে আহি পালোঁ আৰু অকণমান আছে আৰু সেইবিলাক নামতিবিলাক আহিছে মানে যাবলৈ ধৰিছে নামঘৰলৈ চ' চাই থাকক হেই গাইছ গুড মৰ্ণিং আহি পালোঁৱে ভিডিঅ'টোৰ প্ৰথমতে ক'ব লাগিছিল গুড মৰ্ণিং বুলি পাহৰিয়ে থাকিলোঁ নহয় দৌৰা দৌৰি কৰি এতিয়া আহি পালোঁ নামঘৰ গতিকে ইপিনে নামঘৰটো এতিয়া মা আৰু ময়ে আহি আছোঁ আৰু আমাৰ সিপিনৰ লগ নাপালোঁ আৰু আজি আহেনে নাই নাজানো গতিকে আমি আহি পালোঁ দেখুৱাই আছোঁ আপোনালোকক আৰু কেনেকুৱা লাগিছে জনাব একদম চিম্পুল লুক এটা ন গাইছ আমি আহি পালোঁ আমাৰ নামঘৰটিলৈ গতিকে বলক মোৰ লগত এইটোৱে আমাৰ নামঘৰটো আৰু এই নামঘৰটো গোৱালপাৰা জিলাৰ লালাবৰী গাঁৱত অৱস্থিত হাবৰাঘাট প্ৰাথমিক শাখা এটা শংকৰী নামঘৰ হয় আৰু ইয়াতে ভাদ মাহৰ প্ৰতিটো ৰাতিপুৱাই প্ৰসংগ এটা অনুষ্ঠান হয় গতিকে কি হয় আপোনালোকক দেখুৱাম আহি পালোঁ আৰু এইটোৱে আমাৰ নামঘৰ হয় এয়া নামঘৰৰ ভিতৰত সোমাই আহিলোঁ আৰু ইয়াত দেখিব পাৰিছে বহুত নামতি আহিছে অলৰেডি যিহেতু বহু দূৰ ৰাস্তা খোজকাঢ়ি আহিলোঁ সেয়েহে নামঘৰত সোমোৱাৰ আগতে ভৰি মানে ধুই ল'ব লাগে আৰু এতিয়া ইয়াতে সেৱা কৰি কিনে নামঘৰত প্ৰৱেশ কৰিলোঁ আমি এয়া বাপসকলে প্ৰসংগৰ বাবে সাজু হৈ আছে আৰু এফালে মহিলাসকল আৰু এফালে পুৰুষসকল মানে বাপ আইমাতৃসকলক বহিব দিছে আমি পূৰা বহি লৈছোঁ তাত আহিয়ে ভাবি আছোঁ ইমান গৰম কেনেকৈ থাকি মেখেলা চাদৰযোৰ পিন্ধি ইয়াতে প্ৰসংগ কৰিব লোৱা বাপজনে মানে সেৱা লৈছে আৰু সেৱা ভাকি লৈ কিনে প্ৰসংগ প্ৰণালীটো ষ্টাৰ্ট দিব গতিকে আপোনালোকে শেষলৈ ভিডিঅ'টো চাই থাকিব
ইয়াতে মানে সকলোকে ক'লা ক'লা দেখিছে সেইখিনি ইগন'ৰ কৰিব মানে বাহিৰৰ পৰা পোহৰটো সিমান ভালকৈ নাহে চ' সেইবাবে কৃষ্ণ হৰি গৌৰা কৃষ্ণ শংকৰ গুৰু হৰি ও হৰি ৰাম ৰাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ও হৰি ৰাম ৰাম বৰগীত ফাঁকি গাই উঠি এতিয়া প্ৰসংগ আৰম্ভ কৰিছে আৰু প্ৰসংগ ফাঁকি প্ৰায় 45 মিনিটছ বা 1 আৱাৰ্ছৰ হয় সেইবাবে আপোনালোকক একদম ভালদৰে দেখুৱাবলৈ নোৱাৰিলোঁ আৰু এনেদৰে অকণমান দেখুৱাইছোঁ আপোনালোকক গতিকে ইয়াতে প্ৰসংগ হৈ আছে প্ৰসংগ হৈ উঠি এতিয়া অকণমান পিছত প্ৰাৰ্থনা কৰিব ভাদ মাহৰ 1 তাৰিখৰ প্ৰসংগ গুণানুকীৰ্তন শেষ হ'ল আৰু এয়া সেৱা ফাঁকি লৈছে সকলোৱে এতিয়া এইটো হৈছে আমাৰ নামঘৰ আৰু এনেদৰে গোটেই এমাহ জোৰা কাৰ্যসূচী ইয়াতে হ'ব আৰু এতিয়া প্ৰসাদ দিব আৰু সেইবাবে সকলোকে পাত দি আছে আৰু ইয়াতে এজন বাপজনাই প্ৰসাদখিনি ভগাবৰ বাবে ৰেডি কৰি আছে আৰু এতিয়া দিবলৈ আৰম্ভ কৰিল গতিকে এতিয়া প্ৰসাদ দিব প্ৰসাদৰ পিছত আকৌ চাহ দিব মানে এনেকৈ প্ৰতিটো দিনত সকলোৰে ঘৰে ঘৰে শৰাই ফাঁকি দিয়াৰ মানে দায়িত্ব লয় গতিকে আজি তেনেদৰে বেলেগে দিছিলে কেতিয়াবা আমাৰো হ'ব তেতিয়া নিশ্চয় দেখুৱাম এতিয়া আমি প্ৰসাদখিনি খাই লওঁ মোৰ পিছে এই প্ৰসাদবোৰ বহুত প্ৰিয় বেলেগ নহ'লেও প্ৰসাদখিনি খাই মই বহুত ভাল পাওঁ আৰু ৰাতিপুৱাৰ পৰা বহুত হেল্থৰ বাবেও ভাল এইকেইটা দিন সকলোকে বহুত ভাল এইটো কামত দিব প্ৰসাদখিনি পাই ৰ'ব নোৱাৰিলোঁ চ' আমিও খাবলৈ ষ্টাৰ্ট দিলোঁ আৰু এয়া দিছে আজি ৰঙা চাহ আৰু আমি আহিলোঁ নামঘৰৰ পৰা হে গাইছ আমি এতিয়া নামঘৰৰ পৰা আহি আছোঁ মানে ঘৰত যাই আছোঁ এয়া জেঠীমা নমস্কাৰ নমস্কাৰ আমি এতিয়া ঘৰত যাই আছোঁ ন আৰু এয়া মা এই এটা জেঠীমা চাওঁ অকণমান এই এটা জেঠীমা নমস্কাৰ কোৱা চেনেলটো ছাবস্ক্ৰাইব কৰি দিবি তো চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আমি আমি চেনেলটো ছাবস্ক্ৰাইব কৰিব দেই কি কৰিব চেনেলটো নাহে ছাবস্ক্ৰাইবটো নাই আপোনালোকেতো নিশ্চয় বুজি পাইছে কৈছে যে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব চবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কৃষ্ণই প্ৰসাদত টকা হয় আমি বহুত আমি ঘৰলৈ লৈ আহিছোঁ দুটা লাড়ু দি পানী লাড়ু দি চাহ খাইছোঁ লাল চাহ কাপ খাইছোঁ এনেকুৱা লাৰু মানে নাৰিকল ভৰাই দিছে ঘৰলৈ আহি আছোঁ এতিয়া একজনকে কওঁ এতিয়া ঘৰলৈ যাই গৈ আছোঁ। আছোঁ খোজকাঢ়ি আমাৰ গাড়ী মটৰ নাই ভৰি দুখনে আৰু আমাৰ একো নাই বিষাই ৰাতিপুৱা খোজকাঢ়ি যাওঁ আৰু মৰ্ণিং ৱাক হ'ল সেইটো কাৰণে আমি যাওঁ আৰু আমাৰ মৰ্ণিং ৱাক হৈ আছে মানে ঘৰত থাকিলেতো আৰু সদায় আৰু ইমান দিনে এনেকৈয়ে থাকিলোঁ এই ভাদৰ মাহটো পাইছোঁ পাই আমি নথৈ আনন্দিত আমি পুৱা 4:30 বজাতে উঠোঁ উঠি আমি কাম বন কৰি গৰু বাছুৰ এইবিলাক গোটাই দি ঈশ্বৰৰ গান গাবৰ কাৰণে আমি গৃহত এটা সৰুকৈ নামৰ ঘৰ এটা পূজা এটা আছে এই পূজাটোত সেৱাটো লওঁ চাকি দি আমি আৰু নিজে আৰু আহোঁ আৰু দৌৰা দৌৰি কৰি চব দিনেতো নাপাওঁ আমি যেতিয়া মিলে আৰু ন খুবেই আনন্দ আমাৰ খুবেই ফূৰ্তি খুবেই আনন্দ সেইখিনিকে কৈ মোৰ আৰু ক'বলগীয়া নাই লগতে আমাৰ এই ভতিজা সংগীতা এইজনীকো যাতে বহুত বহুত মৰম দিয়ে সেইটো কাৰণে আমি অনুৰোধ গতিকে গৈ থাকোঁ আপোনালোকে শেষলৈ চাই থাকিব ভিডিঅ'টো পৰা
আহি অকণমান ফ্ৰেছ হ'লোঁ, ইমান গৰম। চ' আজিও বতৰটো বহুত ৰ'দ আৰু বহুত গৰম। আৰু আমাৰ ঘৰত আজি মিস্ত্ৰী আছে, চ' অকণমান মাক মানে হেল্প কৰি দিলোঁ চাহ বনোৱাত। চ' এতিয়া খাম। বনাই লৈছোঁ আলু ভাজি আৰু ৰুটি। চ' এইখিনি খাই লওঁ। এইখিনি আমাৰ ঘৰৰে পুই শাক, আৰু এই চাওক ইমান ডাঙৰ ডাঙৰ পাত, ধুনীয়া জাতটো। এইখিনি আজি দুপৰীয়াৰ বাবে বনাম। চ' গাইছ, আজি ভিডিঅ'টো দীঘলীয়া নকৰোঁ। ভিডিঅ'টো চাই কেনে পেলাই জনাব, আৰু প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব।